নমস্কাৰ আজি আপোনালোকক জনাম মই বিনা বৰষুণত কেনেকৈ বানপানী হয় আৰু কোনখন গাঁৱত হয় তাৰ সবিশেষ আপোনালোকক জনাম আপোনালোকে ভিডিঅ'ৰ শেষলৈকে থাকিব এতিয়া মই য'ৰ পৰা ভিডিঅ' দখৰি আৰম্ভ কৰিছোঁ আৰু শেষত মই এই জায়গাখিনি দেখুৱাম মই ক'ত আছো চাওক কোনো বৰষুণ নোহোৱাকৈ বানপানী আহিছে মানুহৰ চোতালৰ মাজেৰে নদী বৈ গৈছে আৰু শেষলৈকে দেখুৱাম মই পথাৰত মানুহে যোৱা বছৰ খেতি কৰিব নোৱাৰিলে এই বছৰ কৰিব পাৰিব নে নোৱাৰিব তাৰ বিষয়ে কথা পাতিম আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ চাওঁগৈ আমি ক'ৰ পৰা পানী আহি আছে কেনেকৈ আহি আছে তাৰ বিষয়ে জানিম এতিয়া বানপানী ক'ৰ পৰা আহিছে কেনেকৈ আহিছে গোটেইখিনি কথা আলোচনা কৰিম এতিয়া আমি প্ৰথমতে জানিব লাগিব যে পানীখিনি আহিছে ক'ৰ পৰা পানীখিনি আহিছে পাহাৰৰ পৰা হেনো পাহাৰত বৰষুণ দিছিলে সকলো এই হেনো কথাষাৰ ব্যৱহাৰ কৰিছে হেনো পাহাৰত বৰষুণ দিছিলে তাৰ পৰা আহিছে পানীখিনি আৰু পানীখিনি আহি ডাইৰেক্ট মানুহৰ ঘৰৰ মাজেৰে নদী বৈ গৈছে মানুহৰ ঘৰৰ চোতালৰ মাজেৰে নদী বৈ গৈ পথাৰত গৈছে আৰু এই পথাৰখন যোৱা বছৰো খেতি কৰিব পৰা নাই এই নদীখনৰ পৰা এই বছৰ হয়তো নোৱাৰিব কাৰণ বহুত ডাঙৰ এইটো যে এই গাঁওখনৰ যিটো নেকি ভিলেজ ডেভেলপমেণ্ট কমিটি বা পঞ্চায়ত বুলি ক'ব পাৰি পঞ্চায়তৰ মানে যিখিনি মানুহ তেওঁলোকে এই গাঁওখনৰ ওপৰত অকমানো গুৰুত্ব দিয়া নাই বুলি ক'ব পাৰি কাৰণ যে ৰাস্তাৰ কাষত দুটা নলা থাকিব লাগে ডাঙৰ আৰু এই নলা দুটাৰে গোটেইখিনি ৰাস্তাৰ পৰা বাগৰি অহা পানী আৰু কাষৰ পানীবিলাক টানি এই নলাৰে পাৰ হৈ যাব লাগে তেনেকুৱা ধৰণৰ কোনো নলা ইয়াতে মই দেখি পোৱা নাই আপোনালোকক মই ভিডিঅ'টো দেখুৱাইছো যে ইয়াতে কোনো ধৰণৰ নলা নাই তেনেকুৱা আৰু যিখন নদী পথাৰৰ মাজেৰে বৈ গৈ আছিলে আজি অত বছৰে সেই নদীখন লাহে লাহে মানুহৰ ঘৰৰ কাষ পাইছেহি আৰু মানুহৰ ঘৰৰ কাষ পায়ো আশা এৰা নাই এতিয়ালৈকে মানুহৰ চোতালৰ মাজেৰে বৈ গৈছে চোতালৰ মাজেৰে বৈ গৈ মানুহৰ খেতিত নেকি মানুহে ধানৰ খেতি কৰি গোটেই বছৰটো চলিবলৈ আশা কৰে সেই খেতিৰ মাজেৰে বৈ গৈছে আৰু আপোনালোকে ভিডিঅ'টো দেখিবলৈ পাইছে যে কোনো বৰষুণ নাই একো নাই ডাইৰেক্ট পানী আহিছে আৰু গৈ আছে অকমান এজাক বৰষুণত যদি তেনেকুৱা হৈ যায় আৰু গোটেই বাৰিষাটোত যদি বৰষুণ ধাৰাসাৰ পৰিবলৈ ধৰে এই পানীয়ে কি সীমা পাবগে আপুনি এবাৰ চিন্তা কৰি চাওক আৰু আপুনি কোনখন গাঁৱৰ আছে কোন জিলাৰ নিশ্চয় কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল লাগে আপুনি শ্বেয়াৰ কৰিব আৰু শ্বেয়াৰ এই কাৰণে কৰিব যাতে যিবিলাক নেকি এই কামৰ লগত জড়িত মানুহখিনি যেনে ধৰক MNৰেগাৰ কাম কৰে বা VCDCৰ কাম কৰে বা পঞ্চায়তৰ কাম কৰে তেওঁলোকৰ নিশ্চয়টো দায়িত্ব থাকে যে মানুহৰ নলা নৰ্দমা বা ৰাস্তা ঘাট পদূলি এইবিলাক কেনেকুৱা থাকিব লাগে গোটেইখিনি ডিচাইড তেওঁলোকে কৰিব লাগে আৰু এই গাঁওখনত হয়তো বহুত মানুহ এনেকুৱা আছে এই কামৰ লগত জড়িত কিন্তু তেওঁলোকে এইবিলাকত গুৰুত্ব দিয়া নাই বুলি মই ভাবিছোঁ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে ডাঙৰ মানুহবিলাকৰ ওচৰলৈকে যায় তেওঁলোকে যাতে এই দায়িত্বটোৰ কথা বুজি পায় ধন্যবাদ ভিডিঅ'টো সকলোকে